হেল্ল' গাইজ, মই সুপ্ৰিয়া। এইটো মোৰ ফাৰ্ষ্ট ডেইলি ভ্লগ। গানটো বাৰু ভাল লাগিছে শুনি, এনেই অলপ গুণগুণাই চাইছিলোঁ। এই ভাগ আমাৰ গাঁৱৰ ৰাজহুৱা নামঘৰ। বাটচৰা ভাগ খুব সুন্দৰ নহয়নে? তুলসী চাহ কৰিবৰ কাৰণে কেইখিলামান তুলসী পাত ছিঙিলোঁ। চাহ খাই কিবা কিবি অলপ পঢ়িলোঁ। আজি ভাতৰ লগত আছিল অমিতা দিয়া মাটি দাইল, পাপৰ, লাই শাকৰ ভাজি, পাতত দিয়া মচুন্দৈ পিটিকা। পাছবেলা সময়কণত আমাৰ ওচৰৰে ভাইটিটোৰ অলপ পঢ়া চাই দিওঁ। আজি আকৌ কাতি বিহু নহয়, নতুনকৈ তুলসী পুলি নুৰুলোঁ। আগৰ গছজোপাৰ তলখনেই অলপ চিকুণাই দিলোঁ। মাৰ অবিহনে এইটো মোৰ প্ৰথম কাতি বিহু। সেইবাবে ময়েই চাকি জ্বলাব লগা হ'ল। আজি মোৰ বহুত দুখ লাগিছে, মালে মোক বহুত মনত পৰিছে। চাকি জ্বলোৱাৰ পিছত মই আপাদেউ আৰু নিচাদেউৰ ঘৰত কাতি বিহু খাবলৈ আহিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ মই ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আজি বিহু বুলি দাদাই অলপ মাছ আনিছিলে, তাকেই ভাতৰ লগত খালোঁ।